মন্দিৰটোৰ বুৰঞ্জীটো কৈ দিয়কচোন। বৰগীতটো আপোনাৰ এতিয়া আমাৰ ডিমৰীয়া ৰজা আৰিমন্ত ৰজা তেওঁ আমাৰ ডিমৰীয়া ৰজা আছিল। গতিকে তেওঁ এই মন্দিৰটো তাৰমানে ইয়াতে চতুলি শিল বুলি তেওঁ ইয়াতে সৈন্য সামন্ত লৈ চিকাৰত আহিছিল। চিকাৰত আহোঁতে তেওঁক চতুলি শিল বুলি কয় তাতে চাউনি পাতিছিলে। চাউনি পাতোঁতে তেওঁ ৰাতি সপোনত দেখুৱালে গোসানী খাল বুলি মানে অন্ধৰীয়া বুলি তাত মই আছোঁ, মোক উদ্ধাৰ কৰিব লাগে। তেতিয়া জংঘলৰ দিন না, মানুহ বেছি নাই, জংঘল বিৰাট জংঘল। গতিকে সৈন্য সামন্তবিলাকক লৈ ৰাতিপুৱাই তেওঁ কৈছে এনেকুৱা জেগাত বলক, তাতে গোসাঁই আছে। তাতে চাই দেখি যি হয় গোসাঁইবিলাক আছে, এইবিলাক থাকোঁতে তাৰপৰা উদ্ধাৰ কৰি আনি এই গোসানী খাল বুলি কয় তাতে ৰাখিলে। বোলে ৰাতি আকৌ ক'লে নহয় ইয়াত নহয়, এইখিনি কুচনি জেগা বুলি কয়, কুচনি গাৰা নিচিনা আছিলে, ইয়াতে মোক ৰাখা। তেতিয়া গাঁৱৰ মানুহ অলপ আছিল, তেওঁলোকক নি ঢোলে খোলে আনি পেলাই ইয়াতে স্থাপন কৰি পিছত তেওঁ মন্দিৰ বনাইছিলে। তেতিয়া সেই ইটাৰ মন্দিৰ আছিল, মানে প্লাষ্টাৰ নকৰা। গতিকে সেই সময়ত ইটাৰ মন্দিৰ আছিল। গতিকে তেতিয়া তেওঁ এটা মন্দিৰ বনাই স্থাপন কৰি ইয়াতে নাম কীৰ্তন কৰালে। তাৰপিছতে 1850 চনত ভূমিকম্পত এই মন্দিৰ খহি পৰিছিল। আমাৰ দেউতাহঁতে বা আটাহঁতে কৈছে খহি পৰিলে। তাতে ভগ্নাশাই পিছত আমি দেখা পাইছোঁ। তেতিয়া খেৰৰ মন্দিৰ আছিলে। আমাৰ দিনত প্ৰায় 80 চনত এই মন্দিৰটো আকৌ পকাকৰণ আমাৰ দিনত কৰা হৈছে, 80 চনত। এই হ'ল ইতিবৃত্তি তেওঁৰ। গতিকে জগন্নাথৰ এই ইতিবৃত্তি ইমানখিনিয়ে। ধন্যবাদ।